বন্ধুসকল মই বিনা অন্তৰ পৰা আদৰিছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল বিনাছ ব্লগ এণ্ড ৰেচিপিত আৰু আশা কৰিছোঁ চবৰে খবৰ ভাল বুলি মোৰো খবৰ ভাল আজি দিনটো মই ব্লগ দিব পৰা নাই যোৱাকালি মই ৰেচিপি এটা বনাইছিলোঁ সেইটো মই আজি আপোনালোকৰ আগত লৈ আহিছোঁ মই ভিডিঅ' কৰি থৈছিলোঁ বাৰু তাকে মই বোলো আজি আপোনালোকৰ আগত দেখুৱাওঁ মই কিদৰে কি বনাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদি নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো দবাই অলটো ক্লিক কৰি দিব যাতে মই আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যন পাই থাকে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু তেতিয়ালৈকে মই এইসোপা দেখিছে ভাজ কৰি থাকোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক পিছত আকৌ লগ পাই আছোঁ দেই বন্ধুসকল মই কেৰাহী পাতিলোঁ কেৰাহীত তেল একো দিয়া নাই মই তেল অলপো দিয়া নাই গোটা জিৰা অলপ দি দিছোঁ ধনিয়া গুটি আৰু ডালচিনি এয়া লং আৰু শুকান জলকীয়া 5-6টামান জ্বলা হোৱাটো নহয় শুকান জলকীয়াটো আৰু এয়া ধুনীয়াকৈ লৰাই দিছোঁ লৰাই এনেকৈ অলপ সময় ভাজি থাকিম ভাজা হৈ গ'ল এতিয়া মই কেৰাহীত তেল দি দিছোঁ অলপ নামাত্ৰ বেছি নিদিওঁ এয়া কাটি থোৱা পিঁয়াজ দি দিছোঁ কাটি থোৱা পিঁয়াজখিনি দি দি লগতে মই বিলাহী দি দিম এয়া আদা নহৰু দি লৈছোঁ আগত এয়া বিলাহী দি দিছোঁ এতিয়া ইয়াতে মই হালধি অলপ দি দিম এয়াও ধুনীয়াকৈ এনেকৈ ভাজি থাকিম কেঁচা জলকীয়া দি দিছোঁ 4-5টামান গোটেইখিনি এনেকুৱা 2 মিনিটমান এনেকৈ ভাজি থাকিম জুইটো কমাই দিছোঁ দেই বহুত এয়া হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দি ঠাণ্ডা হ'বলৈ দি মিক্সিত পিচি ল'ম এইকেইটা গোটেইখিনি পেষ্ট বনাই ল'ম আকৌ মই কেৰাহীত তেল অলপ দি লৈছোঁ ইয়াত দি দিছোঁ নৰসিংহ পাত কেইটামান ইয়াত ধুনীয়াকৈ লৰাই দিম পেষ্টটো দি দিছোঁ এতিয়া ধুনীয়াকৈ মিক্স কৰি লৈছোঁ এতিয়া বাটিত অলপ লাগি থকাটো মই গৰম পানী অলপ দি মিক্স কৰি সেয়াও দি দিছোঁ অলপ সময় এনেকুৱাই থ'ম লৰাই জুইটো মিডিয়ামত দিছোঁ মই নিমখ দি দিছোঁ সোৱাদ অনুযায়ী জলকীয়া গুড়ি কাশ্মীৰী লাল মিৰ্চটো দিছোঁ ধুনীয়াকৈ মিক্স কৰি লৈছোঁ জুইটো একে ল'ত দি দিছোঁ এতিয়া এতিয়া মাছ ধুনীয়াকৈ নিমখ দি ধুই লোৱা মাছখিনি দি দিছোঁ কেঁচা মাছে হয় দেই এতিয়া ধুনীয়াকৈ লাহে লাহে লৰাই থাকিম লাহে লাহে মিক্স কৰি লৈছোঁ মই অলপ সময় ঢাকনি মাৰি থৈ পুনৰ মই এয়া ঢাকনি খুলিলোঁ জুইটো কিন্তু পূৰা ল'ত দিছিলোঁ মই তেতিয়া আৰু এয়া অথনি ড্ৰাই যোনকেইটা ভাজিলোঁ শুকান সেইকেইটা পেষ্ট কৰি পেলাই লৈছিলোঁ যে সেইখিনি এতিয়া মই গৰম পানী দি দিম অলপ ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আকৌ মই পানীটো আৰু অলপ দিম যিহেতু বহুত সময় উতলাম মই ঢাকোন মাৰি থৈ দিম মোক পানীটো কম লাগিছিল কাৰণে মই অলপ দি লৈছিলোঁ দেই আৰু এয়া পানীটো শুকাই পেলাই মই যিমান পানী দিছিলোঁ তাৰে 3/4 এভাগহে আছেগৈ আৰু এয়া মান ধনিয়া কাটি দি দিছোঁ আৰু আমাৰ তৰকাৰী ৰেডি আৰু এয়া মই চাৰ্ভ কৰি আনিলোঁ চাব পাৰে কেনেকুৱা হৈছে জনাব দেই পিছে মই 5 মিনিট 6 মিনিটমান উতলাইছিলোঁ কাৰণ যিহেতু কেঁচা মাছ সেইকাৰণে অলপ বেছি সময় উতলাবলগীয়া হৈছে এয়া খাই কিন্তু বহুত ভাল লাগিছে বন্ধুসকল ভিডিঅ'টো চাই পেলাই কেনেকুৱা পাইছে কমেণ্টত জনাই দিব আৰু আপোনালোকে ভিডিঅ' চাই থাকোঁতে মোৰো কাম শেষ হৈ গ'ল
তেতিয়াহ'লে ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। পুনৰ আহিম আন এটি ৰেচিপি লৈ পেলাই, আন এটি ব্লগ লৈ পেলাই। তেতিয়াহ'লে আজিলৈকে ইমানেই, আৰু যিহেতু এতিয়া ৰাতি হৈছে সেইকাৰণে শুভৰাত্ৰি।